Hello everyone, I'm Rishika Bora and welcome back to my another mini vlog. Aji ratipuai moi nije okoman study kori pelai tar pisot moi oralu gym oloi boli. So tension moi gym ahi pai gelu and then aji asle mor arms day mane bicep and tricep. So I was done with my workout and moi film kora nai bar workout to and after that I got ready to be back to home. আৰু গ্লাভছ টো খুলতে অকমান নাকটো ডুব পালো বাট ষ্টিল মই ভাবিলো যে মই ওয়ার্কআউট কমপ্লিট হোৱাৰ পিছত কিমান হ্যাপি হম হেতু আপোনালোকক ফিল্মত দেখাম সো হিয়াৰ আই এম সো ওয়ার্কআউট কমপ্লিট কৰাৰ পিছত মই আহিলো ঘৰলৈ দেন আই গট ফ্ৰেશન আপ এণ্ড মাও ৰেডি হ'ল আৰু তাৰপিছত শুনকচোন Exactly. আমি ওলালো আবাহন থিয়েটাৰ চাবলৈ কলেজিয়েট ফিল্ডত হৈ আছিল দে আজি আছিল দ্বিতীয় নিশা সো আমি ইয়াত আহিলো আহি পেলাই টিকেটছটো ললো কিন্তু আমি ফাৰ্ষ্ট শ্ব' টিকেটছ নাপালো আনফৰ্চুনেটলি সো আমি চাব লগা হ'ল ছেকেণ্ড শ্ব' অলপ দেৰিকৈ আছিলে সো আমি ভাবিলো চাহ আৰু চিংৰা খাওঁ সো এয়া আহিলো আমি চাহ চিংৰা খালো আৰু তাৰপিছত বেক টু দ্য কলেজিয়েট ফিল্ড মেডাম মেনকা আজি আছিলে মেডাম মেনকা আৰু তাৰপিছত চাওক মই আপোনালোকক ষ্টাৰ্ট হৈ গৈছে থিয়েটাৰখন সো আপোনালোকক কিছুমান ক্লিপছ দেখাইছোঁ প্ৰস্তুতি পৰাশৰ বা was on another level like the way she was hitting the stage like seriously আমাৰ অসমীয়া জগতৰ মোবাইল থিয়েটাৰে যে ইমানখিনি আগবাঢ়ি গৈছে that to the concept of twins in a like reality show in front of us মানে ইমান ধুনীয়াকৈ পোৰ্ট্ৰে কৰিছে মানে অসমীয়া জগতত যে ইমান ধুনীয়াকৈ পোৰ্ট্ৰে কৰিব পাৰিব বুলি আমাৰ অসমীয়া মোবাইল থিয়েটাৰখন আমাৰ চকুৰ সন্মুখতে ইমান ধুনীয়াকৈ আমাৰ লগত মানে আমাৰ ইমোশ্যন আনিব পাৰিব বুলি মই ভাবাই নাছিলোঁ কেতিয়াও মই আগতেও থিয়েটাৰ চাইছোঁ বহুত চাইছোঁ কিন্তু আজিলৈকে মই টুইন কনচেপ্টটো মোবাইল থিয়েটাৰত মই কেতিয়াও দেখা নাছিলোঁ চ' আই ৱাজ ৰিয়েলি আই ৱাজ লাইক অ' মাই গড লাইক ৰিয়েলি that was literally my reaction and she was looking just awesome in this gown like just look at her and this entry it's a must right মই প্ৰস্তুতি পৰাশৰ বাক কিন্তু কিছু পালো দেই আজিখনত সো এয়া চাওক আমাৰ থিয়েটাৰ হৈ গৈছিলে ডান আৰু তাৰপিছত আমি আহিলোঁ ঘৰলৈ সো আজিৰ মই ব্লগটো ইমানতে সামৰিছোঁ আৰু মই আপোনালোকক পুনৰ লগ পাম মোৰ নেক্সট মিনি ব্লগত টিল দেন ষ্টে হেল্ডি ষ্টে ফিট এণ্ড প্লিজ কিপ ছাপৰ্টিং বাই বাই